নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া যিহেতু কচুৰ বতৰ, গতিকে আপোনালোকে কচু খাইছেনে বাৰু? থুৰি কচু। আৰু আজি যিহেতু আমি খাম, গতিকে এয়া বাহিৰত মই মাক গুচাবলৈ দি আছোঁ। এই চুজবোৰ এনেদৰে গুচাই দিব লাগিব। আৰু যিহেতু কচুত বহু পৰিমাণে আইৰণ থাকে, গতিকে তেজৰ কাৰণে খুবেই ভাল। গতিকে আপোনালোকেও খাব এইটো বতৰত। আৰু বন্ধু বান্ধৱীসকল, বজাৰৰ শাক পাচলিৰ তুলনাত এনেকৈ ঘৰতে সহজতে পোৱা শাক পাচলিসমূহ আপোনালোকে খাবচোন। স্বাস্থ্যৰ কাৰণেও খুবেই লাভজনক আৰু ভিটামিনো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়। আৰু এতিয়া মই এই শাকখিনিত দুটা আলু মই মিহি মিহিকৈ কাটি ল'ম। আৰু লগতে এইফালে মায়ে ঘুটনি বনাবলৈ এচাৰি চুচি আছে। যিহেতু শাকজাতীয় ব্যঞ্জনবিধ বনাবলৈ এই ঘুটনিবিধ ব্যৱহাৰ কৰা হয়। অসমীয়া মানুহৰ প্ৰায়বোৰৰ ঘৰতে এনেকুৱা এডাল ঘুটনি থাকে। গতিকে আমাৰ ঘৰত নাছিলে, এতিয়া মায়ে বনাই আছে ঘুটিবলৈ। কেনেকৈ বনাই আছে আপোনালোকে চাওকচোন। এতিয়া এইডাল ভালদৰে ৰছী দি বান্ধি ল'ম, নহ'লে ওলাই পৰিব লাঠিকেইডাল। আৰু এতিয়া মই শাকখিনি বনাম, তাৰ কাৰণে কুকাৰ এটা লৈছোঁ। আৰু এতিয়া কাটি ৰখা কচুখিনি মই ইয়াত দি দিম। লগতে আলুখিনিও ইয়াত মই যোগ কৰি দিম। তাৰপিছত অলপমান মই মচুৰ দাইল ধুই লৈছিলোঁ, সেইখিনিও ইয়াত দি দিম। আৰু এতিয়া মই ইয়াত দুটা বিলাহী দুফাল দুফালকৈ কাটি দিছোঁ। যিহেতু খজুৱাব পাৰে, গতিকে আপোনালোকে বেলেগ টেঙাও ইউজ কৰিব পাৰে, তেতেলী নাইবা নেমু টেঙা। মই বিলাহীটো যিহেতু টেঙা, গতিকে বিলাহীটোৱে দি দিছোঁ। আৰু লগতে নহৰু আদা অলপ থেতেলিয়াই দিছোঁ আৰু জোখ অনুসৰি অলপমান নিমখ দি দিম। আৰু এতিয়া বাতিটোৰে দুবাতি মই ইয়াত পানী দি দিম আৰু 4টামান হুইছেল অহালৈকে অপেক্ষা কৰিম। এয়া গেছত বহোৱা হৈ গ'ল। এতিয়া 4টামান হুইছেল মাৰিবলৈ দি দিম। আৰু এতিয়া আনফালে মায়ে সাজৰ পিঠা বনাবৰ কাৰণে দৰৱসমূহ কাটি আছে। আৰু সেই ভিডিঅ'টো মই আগতে দিছোঁ, গতিকে আপোনালোকে যদি নাই চোৱা তেন্তে মই ডেছক্ৰিপশ্যন বক্স নাইবা হেণ্ড স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব। আৰু আনফালে মই এতিয়া দাইলখিনি চামগৈ। যিহেতু 4টা হুইছেল মাৰিলে, এয়া দাইলখিনি একদম সিজি গৈছে। এতিয়া ঘুটনিডালেৰে ভালদৰে ঘুটি ল'ম, সকলোখিনি ভালদৰে মিহলি হোৱাকৈ। এইখিনি মই তেল নেমাৰোঁ, আপোনালোকে তেল মাৰিও খাব পাৰে। আৰু এয়া আমাৰ কচুৰিডাল একদম ৰেডি হৈ গ'ল। যিহেতু আমাৰ ভাত পানী খোৱা হৈ গ'ল, গতিকে এতিয়া অলপমান আৰ্ট পেপাৰ আছিলে, ভাবিলোঁ DIY কৰি কিবা ডেক'ৰেশ্যনৰ আইটেম বনাওঁ। গতিকে এয়া ফুল কাটি কাটি বনাই আছোঁ। কমপ্লিট হোৱা নাই বাৰু, হ'লে আপোনালোকক দেখুৱাম। গতিকে মই এয়া বনাই লওঁ। আৰু এতিয়া ৰ'দ দি আছিলেহে, বৰষুণ দিলেই, গতিকে আৰু ব্লগ বনাবলৈ মন নগ'ল। গতিকে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ তেন্তে বাই বাই।